প্ৰথম ভিডিঅ' বাবে ভাল হোৱা নাই তথাপিও আশা কৰিছোঁ আপোনালোকে ভাল পাব নমস্কাৰ বন্ধুসকল এইটো মোৰ নতুন চেনেল চানভি ধেমালি মই আপোনালোকৰ লগত অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম কিন্তু ভিডিঅ' দেখাম যোৰহাট গ্ৰন্থমেলাৰ পৰা গ্ৰন্থমেলাত আজি মই নাচিম সেই অনুষ্ঠানটো আপোনালোকক দেখাম মোক মনে সজাই দিব চাওঁ আহক মুনু জেঠা আহি গ'ল কি কৰিছা আছো হা এতিয়া মোক মুনু জেঠাই সজাব ধুনীয়াকৈ মোক মায়ে পিন্ধিবলৈ উলিয়াই দিছে এতিয়া মই পিন্ধিম মুনু জেঠাই পিন্ধাই দিব বান্ধি আছে ওলাই আছো মই ওলাই যাব লৈছোঁ আজি মই প্ৰথম ষ্টেজত অকলে নাচিম আৰু মোৰ ভালো লাগি আছে ভয়ো লাগি আছে মই আজি দেখাম কোন কোন যাব ইয়াৰ পাৰিবা হাই কৈ দিয়া আৰু মা গৈছে মা যাব মোৰ লগত আৰু এতিয়া কৈ দিয়া হাই কৈ দিয়া হাই হাই itu ya Lo kita গ্ৰন্থমেলা যাওঁ ঠিক আছে তললৈ আহি আছোঁ এতিয়া আৰু মই যাম আৰু তন্তৰান আমি গ্ৰন্থমেলা পাই গ'লো হৈয়ে প্ৰশিক্ষক ৰাজেশ নেও ছাৰ এয়া নাম হৈ আছে মই বহি আছো অলপ দেৰি আছে আৰু মোৰ ফ্ৰেণ্ড মই ডান্স ক্লাছত যাওঁ কিছুমান গীত হেৰাই গৈছে ফুল কোৰৰ গীত মণি কোৰৰ গীত মই মল পাহাৰীয়া মৰা চৰাই উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ এটা বন গীত পৰিৱেশন কৰিব নৱপ্ৰজন্মৰ এতিয়া মই ষ্টেজত নাচিবলৈ যাম
চানভি মহন্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তুমি চোৱা এই ককা দুজন বহি আছে দেখিছানে, ধুনীয়া ডেকা ককা। এজন হৈছে মানিক চন্দ্ৰ বৰা ককা, এজন হৈছে প্ৰতাপ বৰুৱা ককা। আৰু তেওঁলোকৰ মাজলৈ যোৱা আৰু এখন ফটো তোলাগে যোৱা। বিশিষ্ট ব্যক্তিসকলৰ লগত পৰা উন্নত হওক এই কামনা কৰিছোঁ। আৰু এতিয়া আমি লহৰা মুকলি পাই মেলি বৰ খেলিছে। আমাৰ এই কাৰ্যসূচী ভাগি উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰশিক্ষক বিভিন্ন ঠাইত আহি পালোঁ সেই ভাগৰে যুগৰে মই ভালে ভালে প্ৰগ্ৰেমটো গ'ল আৰু তাত মই বহুত ভাল ভাল মানুহক লগ পালোঁ আৰু তাত মোৰ ফ্ৰেণ্ডো আছিলে। এয়া ৰাজেশ ছাৰৰ লগত, এয়া আমি তিনিজনী একেলগে। শেষত আমাৰ একেলগে এখন ফটো। ঘৰ আহি পালোহি। এতিয়া আপোনালোকক কেনেকৈ ভিডিঅ'টো হ'ল জনাম। এয়া মোৰ পাৰ্লি বায়ে মোক ইউটিউবত ভিডিঅ' বনাবলৈ শিকাই দিছিলে আৰু চেনেল খুলিবলৈ। আনহাতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ।